সুপ্ৰভাত জনালোঁ সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকে ৰাতিপুৱা চাহ খালেনে বাৰু? চাহ মানে কি, কিছুমানে হয়তো ভাতেই খায়, আমিও ভাতেই খাওঁ প্ৰায়। ল'ৰা ছোৱালী স্কুল যোৱাৰ সময়ত মই ভাতকেইটা খুৱাই পঠিয়াওঁ, কিন্তু এইকেইদিন যিহেতু ঘৰত আছে, পৰীক্ষা শেষ হ'ল, সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা সময়ত অলপ পাতলীয়াকৈ, মানে মই ইমান ৰাতিপুৱা ভাত চাত খাই থাকিব মন নাযায়, সেইকাৰণে পুৰি আৰু চানা দাইল বনালোঁ। গাঁৱলীয়া ভাষাতে কৈ দিছোঁ, আমি বুট দালি বুলি নকওঁ, কিন্তু চানা দাইল বুলিয়ে কৈ দিওঁ। বনালোঁ, এতিয়া ল'ৰা ছোৱালীক কৈ দিওঁ, মই নিজেও খাওঁ। খাই লৈ মই দৰৱে খাই থাকিব লাগে যে, কাৰণ সোনকালে খাই দিব লাগে। খাই বৈ আহিলোঁ, এতিয়া খাই বৈ আহি এতিয়া মই দৰৱ খাই ল'লোঁ। মানে ৰাতিপুৱা খালী পেটত 2টা খাব লাগে দেই। তাৰপিছতে আৰু দিনটো খোৱাৰ পিছত খায়ে থাকিব লাগে, খায়ে থাকিব লাগে। কিমান যে খাব লাগিব, কিমান দিন খাব লাগিব নাজানো আৰু, কিন্তু দেই দৰৱবোৰ প্ৰায় খালী হৈছেগৈ আৰু শেষ হৈছেগৈ। এই পেকেটটো খালীয়ে হৈছে, আৰু খাই বৈ মই লগে লগে পেকেটত ভৰাই থৈ যাওঁ, কাৰণ মানে কোনো খেলি মেলি নহওক যাতে। খেলি মেলি মানে ইমানেই দৰৱ, মোৰ খেলি মেলিয়ে হৈ যায়, কোনটো খাওঁ কোনটো নাখাওঁ পাহৰিয়ে থাকিলোঁ। তাৰপিছত আকৌ ঠাণ্ডা লাগিছে, ঠাণ্ডা লাগিলে মোৰ বিষবিলাক বেছি হয়, সেইকাৰণে ৰ'দতো বহি ল'লোঁ। ৰ'দত বহি আছোঁ যিহেতু, চুলিখিনি মেলি অলপ শুকুৱাই লওঁ, মূৰটো ধুই দিছিলোঁ, চুলি সৰি সৰি নাইকিয়া হৈ গৈছে দেখিছে। আৰু কেইদিনমানৰ পিছত টকলাই হ'মগৈ চাগে, চুলিয়ে নাইকিয়া হৈ গৈছেগৈ, ইমান চুলি সৰিছে। তাৰপিছতে চুলি সৰাৰ পিছতে কি কৰোঁ কি নকৰোঁ, কি লগাম জানো, চুলি ইমান সহে ক'বচোন দেই কোনোবাই জানে যদি। তাৰপিছত গাখীৰ খাই ল'লোঁ, গাখীৰ খাই লৈ এতিয়া ভিতৰত বহি আছোঁ। বাৰু আজিলৈ আহিলোঁ দেই, বাই।